নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে জ্ঞাত যে এইবাৰৰ ইংৰাজী পাঠ্যপুথিখন সলনি হৈছে। এই পাঠ্যপুথিখনৰ নাম হৈছে ৰেইনবো 1 আৰু আজি মই তোমালোকক এই পাঠ্যপুথিখনৰে প্ৰথম লেসনটো ইংৰাজীত ভালদৰে ৰিডিং কৰি দিম। তোমালোকে মনোযোগেৰে শুনি যাবা। যেহেতু পৰীক্ষাত তোমালোকৰ কবিতাটো মুখস্থ লিখা আহে, সেইবাবে তোমালোকে কবিতাটো যেতিয়া ভালদৰে মাতিব পাৰিবা তেতিয়াহে ভালদৰে মুখস্থ হ'ব আৰু লিখিব পাৰিবা। The name of the poem is Afternoon on a Hill. I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. I will look at cliffs and clouds with quiet eyes, watch the wind blow down the grass, and the grass rise. And when lights begin to show up from the town, I will mark which must be mine and then start down. Edna St. Vincent Millay. ইয়াতে কবিগৰাকীৰ নামৰ লগত এডনা চেইণ্ট বুলি যে পঢ়িছোঁ ST ডটটো, এই ST ডটটোক আমি চেইণ্ট বুলি পঢ়িব লাগে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কবিতাটো মই তোমালোকক ইংৰাজীত ৰিডিং কৰি দিলোঁ। আশা কৰিছোঁ তোমালোকে ভালদৰে কবিতাটো মুখস্থ কৰিব পাৰিবা আৰু ভালদৰে মাতিব পাৰিবা। তেতিয়াহ'লে আজিলৈকে এৰিছোঁ। ধন্যবাদ।